Hello everyone, welcome to our channel iLearning Zone. আগৰ ভিডিঅ'টোত স্বপোষিত পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰা হ'ল। আজিৰ ভিডিঅ'টোৰ আলোচ্য বিষয় হৈছে পৰপোষিত পুষ্টি। পৰপোষিত পুষ্টি মানে হ'ল যি পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। তাক পৰপোষিত পুষ্টি বুলি কোৱা হয়। পাৰিপাৰ্শ্বিকত অৰ্থাৎ আমাৰ চাৰিওফালে পোৱা খাদ্যৰ ওপৰত আৰু খাদ্য আহৰণৰ ওপৰত নিৰ্ভৰ কৰি জীৱৰ পুষ্টি ভিন্ন প্ৰকাৰৰ হয়। কিছুমান জীৱই খাদ্যবোৰ দেহৰ বাহিৰতেই পচন কৰে আৰু সেই পচন হৈ সৰল অৱস্থালৈ পৰিৱৰ্তিত হোৱা আহাৰবোৰ সেই জীৱটোৰ দেহে তাৰ পিছত শোষণ কৰি লয়। ইয়াৰ উদাহৰণ আমি দিব পাৰোঁ পুৰণা ৰুটিত গজি উঠা ভেঁকুৰ, যেনেকৈ ইষ্ট, তাৰপিছত কাঠফুলা আদি। এইবোৰ হ'ল মৃতজীৱী জীৱ। আকৌ কিছুমান জীৱ এনেকুৱা আছে যিবিলাকে খাদ্যটো সম্পূৰ্ণৰূপে প্ৰথমতে আহৰণ কৰিব, তাৰপিছত তাৰ দেহৰ ভিতৰক ইয়াত পাচন কৰে। উদাহৰণস্বৰূপে প্ৰায় সকলোবোৰ উচ্চ খাপৰ প্ৰাণী আৰু আমি মানুহবোৰো সেইটো ভাগতে পৰোঁ। আকৌ কিছুমান জীৱ এনেকুৱা আছে যিবিলাকে উদ্ভিদ আৰু প্ৰাণীবোৰ নমৰাকৈ সেইবিলাকৰ পৰা পুষ্টি আহৰণ কৰে। যেনেকৈ উদাহৰণ হিচাপে আমি পৰজীৱী জীৱবিলাকৰ নাম ল'ব পাৰোঁ, যেনেকৈ আকাশীলতা, ওকণি, জোক, ফিতাপেলু আদি। এয়া আছিল বিভিন্ন জীৱই খাদ্য সংগ্ৰহ কৰাৰ ভিন ভিন কৌশল প্ৰণালী। এতিয়া জীৱইনো পুষ্টি কেনেকৈ আহৰণ কৰে? বিশেষকৈ আমি এইটো ভিডিঅ'ত পৰপোষী জীৱৰ কথা পঢ়ি আছোঁ। গতিকে পৰপোষী পুষ্টি জীৱই কেনেধৰণে আহৰণ কৰে সেইখিনি কথা আলোচনা কৰিম। প্ৰথমতে আমি সৰল জীৱবোৰৰ পৰাই আৰম্ভ কৰোঁচোন। এককোষী জীৱবোৰ, যিবোৰ জীৱৰ মানে গাত মাত্ৰ এটাই কোষ থাকে, নহয় জানো? যেনেকৈ এমিবা, পেৰামেচিয়াম এইবোৰ আছে। সেই জীৱবিলাকে কি কৰে, সিহঁতৰ দেহৰ এখন আৱৰণ থাকে। সিহঁতি যিহেতু এটাই কোষ, গতিকে সিহঁতৰ কোষাৱৰণখনেই সিহঁতৰ দেহৰ বাহিৰৰ আৱৰণ হয়। সেই আৱৰণখনে খাদ্যবস্তুবোৰ সংগ্ৰহ কৰে। এনেকুৱা এটা এককোষী জীৱ হ'ল পেৰামেচিয়াম। এতিয়া পেৰামেচিয়ামৰ দেহৰ এটা নিৰ্দিষ্ট আকৃতি আছে। ইহঁতৰ দেহত কিছুমান চিলিয়া থাকে। চিলিয়া মানে কিছুমান চুলিৰ দৰে চলাচল কৰিবৰ কাৰণে এইবোৰে সিহঁতক সহায় কৰে। আৰু এই চিলিয়াবিলাকৰ সহায়ত সিহঁতৰ দেহৰ এটা নিৰ্দিষ্ট অংশই খাদ্যবস্তু সংগ্ৰহ কৰে। সংগৃহীত খাদ্যবস্তু ইহঁতৰ দেহত প্ৰৱেশ কৰাৰ পিছত সেইবোৰৰ পাচন হয় আৰু তাৰ পৰা প্ৰয়োজনীয় যিখিনি অংশ সেইখিনি সিহঁতৰ যিটো প্ৰ'ট'প্লাজম বা কোষ প্ৰৰসে শুহি লৈ বিভিন্ন কামত খটুৱায়, আৰু যিখিনি খাদ্যবস্তু সিহঁতৰ পাচন নোহোৱাকৈ থাকি যায় সেইখিনি আকৌ কোষাৱৰণখন বা দেহৰ বাহিৰৰ যিখন আৱৰণ, সেই আৱৰণখনৰ দ্বাৰা আকৌ বাহিৰলৈ উলিয়াই দিয়ে। এটা এককোষী জীৱ হ'ল এমিবা। আচলতে আমি এককোষী জীৱ বুলি ক'লে প্ৰথমতে এমিবাৰ নামেই মনলৈ আহে। ইহঁতৰ আকৌ এটা বিশেষত্ব আছে যে ইহঁতৰ কোনো নিৰ্দিষ্ট আকৃতি নাই। নিৰ্দিষ্ট আকৃতি নাই মানে এইটো বুজাইছে যে ইহঁতি নিজৰ যিটো দেহৰ আকৃতিটো প্ৰয়োজন সাপেক্ষে সলনি কৰি থাকিব পাৰে। যদি আমি এমিবাৰ পুষ্টিৰ কথা ক'ব যাওঁ, ইহঁতি নিজেই এককোষী, মানে অতি ক্ষুদ্ৰ। ইহঁতৰ খাদ্য হ'ল ইয়াতকৈও ক্ষুদ্ৰ কিছুমান অণুজীৱ। এই অণুজীৱবোৰ যেতিয়া সংস্পৰ্শলৈ ইহঁতি আহিব, ইহঁতি থাকে পানীত, হয়নে? গতিকে পানীত থকা অণুজীৱই ইহঁতি খাব। গতিকে পানীত ইহঁতি থাকোঁতে ইয়াৰ সংস্পৰ্শলৈ যেতিয়া অণুজীৱবোৰ আহে, তেতিয়া ইহঁতি নিজৰ দেহৰ শ্বেপটো অকণমান সলনি কৰি পেলায়। সলনি কৰে মানে কিছুমান কুটপদৰ সৃষ্টি কৰে, আৰু সেই কুটপদবোৰে খাদ্যবস্তুটো দুইফালৰ পৰা আগুৰি পেলায়। কুটপদ মানে বুজিছা নহয়? ইয়াক ইংলিছত কোৱা হয় চিউডোপডিয়া। চিউডো মানে মিছা, মানে অসমীয়াত কুটপদ, আৰু কুট মানে হ'ল মিছা আৰু পদ মানে হ'ল ঠেং বা ভৰি। তাৰমানে মিছা ভৰি। ইহঁতৰ যিহেতু এই ভৰি দুখন পাৰ্মানেণ্ট নহয়, অকল খাদ্যবস্তু থাকিলেহে সৃষ্টি কৰে, বা ইহঁতি এই কুটপদটো চলাচল কৰিবৰ কাৰণেও সৃষ্টি কৰি লয় কেতিয়াবা। গতিকে মিছা কাৰণে ইয়াক কুটপদ বা চিউডোপডিয়া বুলি কোৱা হয়।
যকৃৎপদে খাদ্যবস্তুখিনি আৱৰি লোৱাৰ পিছত এটা ৰিক্তিকাৰ সৃষ্টি হয়। সেই ৰিক্তিকাটোৰ ভিতৰত খাদ্যবস্তুবোৰ সোমাই থাকে। এই ছবিখনত চাবলৈ পাবা 3 নম্বৰ যিটো চিত্ৰ সেইটো। সেই ৰিক্তিকাটোক খাদ্য ৰিক্তিকা বুলি কোৱা হয়। খাদ্য ৰিক্তিকাটোৰ ভিতৰত পাচক ৰসে সেই খাদ্যবস্তুখিনিক পাচন ঘটাই সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। তাৰপিছত সেই সৰল খাদ্যভাগ কোষপৰশত বিলীন হৈ যায়। আৰু যিবোৰ খাদ্য পচন নোহোৱাকৈ থাকি যায় সেই অপাচিত খাদ্যবোৰ কোষৰ প্ৰান্তীয় স্থানলৈ অৰ্থাৎ কোষাৱৰণৰ কাষলৈ গতি কৰে আৰু শেষত কোষৰ পৰা সিহঁতি নিৰ্গত হৈ যায়। দেখা গ'ল যে এককোষী জীৱবোৰ যেনেকৈ সৰল হয় সিহঁতৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়া বা পৰিপুষ্টি প্ৰক্ৰিয়াটো অতি সৰল হয়। কিন্তু উচ্চ খাপৰ প্ৰাণীৰ ক্ষেত্ৰত এই পৰিপুষ্টি প্ৰক্ৰিয়াটো ইমান সৰল নহয়। আমি বেলেগ প্ৰাণীৰ আগতে মানুহৰ পৰিপুষ্টিৰ বিষয়ে অলপ জানি লওঁ। এতিয়া মানুহৰ পৰিপুষ্টিটো পৰপোষিত পৰিপুষ্টি হয় আৰু ই এটা জটিল প্ৰক্ৰিয়া হয়। মানুহকে আদি কৰি অন্যান্য উচ্চ খাপৰ প্ৰাণীৰ পৰিপুষ্টি প্ৰক্ৰিয়াটো আৰম্ভ হয় খাদ্য গ্ৰহণেৰে। খাদ্য গ্ৰহণ কৰাৰ পাছত সেই খাদ্যৰ পাচন ঘটিব, মানে সেই খাদ্যবস্তু ইয়াৰ সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ব। তাৰপিছত পাচিত খাদ্যবোৰৰ শোষণ হ'ব আৰু সেই তাৰপিছত হ'ব পৰিমিশ্ৰণ। সেয়ে খাদ্য গ্ৰহণৰ পাছত মানুহৰ পাচন তন্ত্ৰত খাদ্যৰ পাচন ঘটে। ক্ষুদ্ৰান্তত সম্পূৰ্ণ পাচন হোৱাৰ পাছত ক্ষুদ্ৰান্তৰ বেৰত থকা ভিলাইবোৰে পাচিত খাদ্যবোৰ শোষণ কৰি লয় আৰু সেইবোৰ ৰক্তনলিকাত থকা তেজে নি দেহৰ বিভিন্ন ধৰণৰ কোষবিলাকক যোগান ধৰে আৰু সেই কোষবিলাকত সেই সৰল খাদ্যৰ পৰা শক্তি উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক পৰিমিশ্ৰণ বুলি কোৱা হয়। যিবোৰ অপাচিত খাদ্য সেইবোৰ বৃহদান্তলৈ যোৱা হয় আৰু তাৰপিছত আমাৰ দেহৰ পৰা বায়ুৱেদি বাহিৰলৈ উলিয়াই দিয়া হয়। এতিয়া আমি মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে অলপ আলোচনা কৰিম। পাচন মানে হ'ল প্ৰাণীয়ে গ্ৰহণ কৰা খাদ্যৰ জটিল উপাদানবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ অণুলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াকে পাচন বুলি কোৱা হয়। মানুহৰ পাচন ক্ৰিয়া পাচনতন্ত্ৰৰ দ্বাৰা সংঘটিত হয়। মানুহৰ পাচনতন্ত্ৰটো বেলেগ একো নহয়, ই এডাল দীঘল নলী যি মুখত আৰম্ভ হৈ পায়ুত শেষ হৈছে। ইয়াক খাদ্যনলী, পৌষ্টিক নলী বা পাচন পথ বুলিও কোৱা হয়। খাদ্যনলীডাল আকৌ বিভিন্ন অংশত বিভক্ত। তাৰে প্ৰথমটো হ'ল মুখগহ্বৰ, তাৰপিছত আছে গ্ৰাহনলী বা গ্ৰহিকা, তাৰপিছত পাকস্থলী, তাৰপিছত আছে ক্ষুদ্ৰান্ত, তাৰপিছত বৃহদন্ত আছে যিটো মলাশয়ত শেষ হৈছে আৰু অৱশেষত পায়ু। গতিকে খাদ্যনলীডাল মুখগহ্বৰত আৰম্ভ হৈ পায়ুত শেষ হৈছে। খাদ্যনলীৰ এই অংশবিলাকৰ বাহিৰেও কিছুমান গ্ৰন্থি আছে। তাৰ ভিতৰত এটা হ'ল লালতী গ্ৰন্থি, এটা যকৃত আৰু এটা অগ্নাশয়। এই গ্ৰন্থিবিলাকে আৰু ইয়াৰ লগতে পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ বেৰবোৰে কিছুমান পাচক ৰস নিঃসৰণ কৰে, যিয়ে খাদ্যৰ জটিল উপাদানবোৰক সৰল পদাৰ্থলৈ পৰিৱৰ্তিত কৰে। এই ছবিখনত পাচনতন্ত্ৰৰ বিভিন্ন অংশসমূহ দেখুওৱা হৈছে। ফাৰ্ষ্ট এয়া মুখগহ্বৰ, য'ত খাদ্যনলী আৰম্ভ হৈছে, তাৰপিছত গ্ৰহিকা বা গ্ৰাহনলী, তাৰপিছতে পাকস্থলী, তাৰপৰা এইটো ক্ষুদ্ৰান্ত, তাৰপিছত আছে বৃহদন্ত আৰু এইটো হ'ল পায়ু। গ্ৰন্থিকেইটাৰ ভিতৰত মুখগহ্বৰত আছে লালতী গ্ৰন্থি, তাৰপিছত যকৃত আছে পাকস্থলীৰ ওচৰতে আছে আৰু অগ্নাশয়ো তেনেকৈ ওচৰতে আছে সেইটো। তাৰপিছত ইয়াৰ বাহিৰেও ইম্পৰ্টেণ্ট আছে পিত্তস্থলী, গ্ৰীণ কালাৰৰ সেইটো, তাৰপৰা আছে মলাশয়। এতিয়া আমি খাদ্যনলীৰ বিভিন্ন অংশসমূহ আৰু সেই অংশসমূহত হোৱা পাচন প্ৰক্ৰিয়াৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথম অংশটোৱেই হৈছে মুখ বা মুখগহ্বৰ। মুখগহ্বৰৰ ভিতৰত দাঁত থাকে, জিভা থাকে আৰু থাকে লালতী গ্ৰন্থি। মুখগহ্বৰৰ কাম হ'ল খাদ্যৰ অন্তঃগ্ৰহণ বা ইনজেকশ্যন। এইটো হ'ল ইয়াৰ প্ৰাথমিক কাম।
তাৰ পিছত মুখগহ্বৰত থকা দাঁতে আমি গ্ৰহণ কৰা খাদ্যবোৰ ভাঙি তাতকৈ সৰু সৰু টুকুৰালৈ ভাঙি দিয়ে আৰু এই কামত সহায় কৰে জিভাই। দাঁত আৰু জিভাৰ সহায়ত খাদ্যবস্তুৰ জটিল অৱস্থা ভাঙি সৰল টুকুৰালৈ পৰিৱৰ্তন হোৱা এই প্ৰক্ৰিয়াটোক মেকানিকেল ডাইজেশ্যন বুলি কোৱা হয়। ইয়াৰ পিছত ইয়াৰ ওপৰত ক্ৰিয়া কৰে লালতী গ্ৰন্থিৰ পৰা নিঃসৰণ কৰা লালতীয়ে। ইয়াৰ লগতেই খাদ্যৰ কেমিকেল ডাইজেশ্যন অৰ্থাৎ ৰাসায়নিক পাচন প্ৰক্ৰিয়া আৰম্ভ হয়। এই প্ৰক্ৰিয়াত লালতীত থকা লালতী এমাইলেজ নামৰ পাচক ৰসে খাদ্যৰ কাৰ্বহাইড্ৰেট বা শ্বেতসাৰ অংশৰ ওপৰত ক্ৰিয়া কৰি তাক সৰল চুগাৰলৈ পৰিৱৰ্তন কৰে। খাদ্যৰ পাচন ঘটা মানে ইয়াৰ উপাদানবোৰ যেনে কাৰ্বহাইড্ৰেট বা শ্বেতসাৰ, প্ৰ'টিন আৰু স্নেহ পদাৰ্থ বা লিপিডৰ পাচন হোৱা। ইয়াৰ ভিতৰত মুখগহ্বৰত লালতীত থকা লালতী এমাইলেজ নামৰ উৎসেচকৰ সহায়ত শ্বেতসাৰৰ আংশিক পচন ঘটে আৰু ইয়াৰ ফলত উৎপন্ন হোৱা সৰল শ্বেতসাৰটোৰ নাম হ'ল মাল্টোজ। ইয়াৰ বাহিৰেও লালতীয়ে আন কিছুমান কাৰ্যও সম্পাদন কৰে, যেনে খাদ্যত থকা কিছুমান বেক্টেৰিয়া বা তেনেকুৱা ধৰণৰ অণুজীৱ ধ্বংস কৰাত সহায় কৰে। তাৰ উপৰিও ই খাদ্যবস্তুক পিছল কৰে, যাৰ ফলত খাদ্যবস্তুবোৰ আমি গিলাত সহজ হৈ পৰে। খাদ্যবস্তু গিলা মানে কি, আমাৰ গ্ৰাহনলী বা গ্ৰহিকাইদি ই গৈ পাকস্থলীত প্ৰৱেশ কৰে, গতিকে এই কাৰ্যত লালতীয়ে সহায় কৰে। আমি কৈ আছোঁ যে লালতীত লালতী এমাইলেজ নামৰ এবিধ উৎসেচক থাকে। এতিয়া প্ৰশ্ন হ'ল উৎসেচক মানে কি? উৎসেচক বা জৈৱ অনুঘটক হ'ল খাদ্যৰ জটিল অৱস্থাক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰা ৰাসায়নিক পদাৰ্থ। মানুহৰ খাদ্যনলীৰ ছেকেণ্ড পাৰ্টটো হ'ল গ্ৰাহনলী বা গ্ৰহিকা। এই অংশত খাদ্যৰ পাচন নহয়। ইয়াৰ কাম হ'ল মুখগহ্বৰৰ পৰা অৰ্ধপাচিত খাদ্যবোৰ পাকস্থলীলৈ প্ৰেৰণ কৰা। আমাৰ খাদ্যনলীত খাদ্যবস্তুবোৰ এক বিশেষ ধৰণেৰে গতি কৰে, যাক পেৰিষ্টেলটিক গতি বা পেৰিষ্টেলটিক মুভমেণ্ট বুলি কোৱা হয়। খাদ্যবস্তুবোৰ খাদ্যনলীত গতি কৰোঁতে খাদ্যনলীৰ বেৰৰ সংকোচন আৰু প্ৰসাৰণ হয়। আজিৰ ভিডিঅ'টোত খাদ্যনলীৰ দুটা অংশৰ বিষয়ে আলোচনা কৰিলোঁ, মুখগহ্বৰ আৰু গ্ৰহিকা বা গ্ৰাহনলী। বাকী অংশকেইটাৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। লগতে প্ৰতিটো চেপ্টাৰৰ শেষত HSLC এক্সামৰ কাৰণে প্ৰয়োজনীয় কুৱেশ্যনবিলাকৰ আনচাৰসমূহ ডিছকাশ্যন কৰি বেলেগ ভিডিঅ'ও বনোৱা হ'ব। ভিডিঅ'টো যদি তোমালোকৰ কাৰণে অলপ হ'লেও হেল্পফুল হৈছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বাকীসকলৰ লগত এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা।